নমস্কাৰ ওয়েলকাম টু মাই চেনেল মই আজি এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ হেতু হৈছে চিকেন চাওটো প্ৰত্যেকই বনায় আৰু প্ৰায়বিলাকৰে ফেভাৰিট হয় আৰু মোৰো খুব ভাল লাগে আৰু মই আজি বনাইছিলোঁ সেইবাবে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আহকচোন মই ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া মই এখন কেৰাহীত পানী গৰম কৰিছোঁ উতলি গৈছে এনেকুৱা উতলৰ সময়তে চাওমিনখিনি দি দিব লাগিব মই 4 জনৰ জোখত বনাইছোঁ এটো হাক্কা নুডলছ পেকেট এটো বনাব লৈছোঁ তানকে যেনেকুৱা চাও খাই তেনেকুৱা এটা লৈ ল'ব পানীটো যেতিয়া উতলিব তেতিয়া পানীটো উতলোতে নুডলছখিনি ভালদৰে ডুব খোৱাকৈ দি ল'ব এতিয়া এইটো ভালদৰে সিজাকে ভালদৰে উতলা হওক আৰু সিজক তেতিয়ালৈকে আমাক অলপ সময় ল'ব চাওখিনি এনেকুৱা ধৰণে পানীটো তলোৱাৰ পিছত দিব দি পেলাই এইটো ভালদৰে বইল কৰি ল'ব আৰু এইফালে চাওক মই এটা কুকাৰত চিকেনটো অলপ ষ্টিম কৰি দিছোঁ এটা ষ্টিম দি দিছোঁ তাৰপিছত দেখিব আপোনালোকে কেনেদৰে বনাইছে এয়া চাওখিনি বইল হৈ গ'ল চাওখিনি বইল হওঁতে আপোনালোকে এটা বস্তু মন কৰিব খুব বেছি নিসিজাব বেছি সিজাই দিলে খাবলৈ বেয়া হয় অলপ টান হৈ থাকোঁতে ইয়াক কাঢ়ি দিব আৰু ঠাণ্ডা পানী দি ভালদৰে ধুই দিব এনেকুৱা ধৰণে কৰকৰীয়া হৈ যাব আৰু এইখিনি চব্জি মই লৈছোঁ বিলাহী লৈছোঁ বন্ধাকবি লৈছোঁ গাজৰ বিন আৰু কেঁচা জলকীয়া কাটি লৈছোঁ আৰু এয়া 5 ফুটা নহৰু লৈছোঁ আপোনালোকে ক্যাপসিকাম থাকিলে ক্যাপসিকামও দিব পাৰিব এইখিনি চব্জি মই লৈছোঁ আৰু এইখিনি চাওক চিকেনখিনি বইল কৰি লৈছিলোঁ বইল কৰি এনেকুৱা ধৰণে সৰু টুকুৰা মই কৰি লৈছোঁ আপোনালোকে যদি মইতো বইল কৰি লৈছোঁ আৰু বইল নকৰাকৈও কৰিব পাৰি সৰু পিচ কৰি ল'ব লোৱাৰ পিছত অলপমান মেৰিনেট কৰি থ'ব লাগিব সেইটো এটা বেলেগ এটা প্ৰসেছ কিন্তু মই আজি বইল কৰা চিকেন দিয়ে বনাম আৰু ইয়াতে লৈছোঁ পিঁয়াজ লৈছোঁ কাটি পেলাই আৰু এইটো যিটো আমাৰ নল থকা যিটো পিঁয়াজটো সেইটো ওপৰটো কাটি পেলাই মই তলৰ বগা পৰ্চনটো লৈছোঁ এতিয়া এইখিনি বস্তু মই ৰেডি কৰি ল'লোঁ চাওখিনি সিজালৈকে এইখিনি মোৰ হৈ গ'ল এতিয়া আহক আমি ইয়াক বনাওঁ এখন কেৰাহীত মই ইয়াত তেল দিছোঁ ৰিফাইন প্ৰায় ডাঙৰ চামুচ দি 4 চামুচমান দিছোঁ ৰিফাইনটো গৰম হৈছে ফাৰ্ষ্টতে নহৰুখিনি দি ল'ব লাগিব পিঁয়াজটো দি লৈছোঁ চিকেনখিনি দি ল'লোঁ এতিয়া ইয়াত আন্দাজ অনুসৰি নিমখ দিব কেঁচা জলকীয়া অলপমান দি দিছোঁ যিখিনি কাটি থৈছিলোঁ তাৰে আধা দি দিছোঁ এতিয়া গেছটো বহাই ল'ব আৰু বহাই লৈ পেলাই তো ভালদৰে ফ্ৰাই কৰিব এতিয়া এনেদৰে ভাজি থাকোঁতেই ইয়াত
এয়া প্ৰায় 1 চামুচ ডাৰ্ক সয়া সচ দিছোঁ আৰু এয়া অলপ জালুক গুড়ি দিছোঁ জালুকটো পিছতো দিব লাগিব কাৰণ চাউ চাউত অলপ জালুক কেঁচা জলকীয়া চয়া চচ এইবোৰ হ'লে ইয়াৰ টেষ্ট উঠে ফ্ৰাইড ৰাইচ হওক চিকেন চাউ হওক এইবিলাকত এইকেইটা বস্তু লাগেই আৰু বহুতে আজিনামোটো দিয়ে কিন্তু আজিনামোটোটো ইমান স্বাস্থ্যৰ কাৰণে ভাল নহয় গতিকে কিন্তু মই নিদিওঁ তাৰ বদলি আপোনালোকে অকণমান ভিনেগাৰ দিব ভিনেগাৰ দিলেও টেষ্ট উঠিব আৰু ভিনেগাৰ যদি নাথাকে তেতিয়া অকণমান নেমু ৰসো দিব পাৰিব চব্জিখিনি দিয়াৰ সময় হৈ গৈছে আমি গাজৰটো দি লওঁ গাজৰটো আৰু বিনটো দি লৈছোঁ এতিয়া ইয়াতে বন্ধাকবিখিনি দি দিছোঁ আৰু এতিয়া বিলাহীখিনি আৰু কেঁচা জলকীয়া আমাৰ যিকেইটা আছিলে আধা সেইখিনি দি দিছোঁ এয়া চবখিনি পূৰা ভালদৰে ফ্ৰাই হৈ গৈছে এতিয়া ইয়াত মই 1 চামুচ ভিনেগাৰ দি দিছোঁ ভিনেগাৰ যদি নাথাকে আপোনালোকে অকণমান নেমু ৰস দি দিব এতিয়া চাউখিনি ভালদৰে দি দিব এতিয়া পিঁয়াজৰ যিটো নলাটো কাটি থৈছিলোঁ বগা অংশটো সেইটো দি দিছোঁ আৰু এইটো সময়তে অলপ জালুক গুড়ি দি দিব আৰু আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেতিয়াহ'লে চিলি চচো এই সময়ত দিব পাৰিব মই ইমান বেছি জ্বলা নাখাওঁ আমাৰ ঘৰত ইমান জ্বলাটো অলপ কমেই খায় সেইটো কাৰণে মই দিয়া নাই কিন্তু আপোনালোকে যদি বিচাৰে বা খায় তেতিয়াহ'লে এই সময়তে ৰেড চিলি চচ বা গ্ৰীণ চিলি চচ এই চচকেইটা দি ল'ব পাৰিব এনেকৈ ভালদৰে মিক্স কৰি দিব খুব বেছি 1 মিনিট বা 1.5 মিনিট সময় ফ্ৰাই হ'লে আমাৰ এইটো ৰেডি হৈ যাব ভালদৰে এনেকৈ ফ্ৰাই কৰি দিব এতিয়া আমি নিমখটো অকণমান দিব লাগিব আন্দাজ অনুসৰি আপোনালোকে নিমখ দিব অলপ নিমখ দিছোঁ আৰু অলপ চয়া চচ দিছোঁ চয়া চচটো আপোনালোকে আন্দাজ অনুসৰিয়ে দিব মই এইটো মানে 1 চামুচ আৰু আধা কৰিছোঁ ইয়াত এনেকুৱা এটা জোখত দিছে আৰু চিকেনটোতো অলপ চয়া চচ দিয়া হৈছিলে আপোনালোকে এনেকুৱা ধৰণে চিকেন চাউ ঘৰত বনাব পুৰা ফাষ্ট ফুডত খোৱাৰ নিচিনাই লাগিব বনাই চাব আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পাইছে লাইক কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব